নমস্কাৰ প্ৰিয় দৰ্শক সদায় আমি কিবা নহয় কিবা আমাৰ ব্লগত অসহায় দুখীয়া মানুহৰ প্ৰতিবেদন লৈ আহোঁ। আজি আকৌ এজনী বাইদেউৰ কাহিনী লৈ আহিছোঁ, প্ৰতিবেদন লৈ আহিছোঁ। আহক আমি বাইদেউজনীৰ লগত আজি আমাৰ অলপ কথা পাতিম। বাইদেউ নমস্কাৰ। নমস্কাৰ। অলপ জোৰছে ক'ব বাইদেউ। নমস্কাৰ বাইদেউ। নমস্কাৰ। বাইদেউ আপুনি চাওঁ ডেইলি হোটেলত কাম কৰে, ক'ৰবাত কিবা কিবি কৰি থাকে, কিয় বাইদেউ কওকচোন অকণমান। মই বাইদেউ মোৰ ঘৰ বিহগুৰি বৰদবিয়াত। মই লখিমপুৰৰ ল'ৰাৰ লগত বিয়া হৈছিলোঁ। তাত জেঠাল বৰ্গৰ লগত মই তিষ্ঠিব নোৱাৰি মোৰ দেউতাৰ ঘৰত এবিঘা মাটি লৈ মই ঘৰত উপস্থিত হ'লোঁ। লখিমপুৰৰ পৰা মই যিখিনি ডকুমেণ্টছ আনিছিলোঁ ব্লকৰ পৰা মই একো সা সুবিধা পোৱা নাই। 1 নম্বৰত APL BPLৰ কাৰ্ডো আনি পেলাই তেখেতসকলক দিলোঁ, তাৰ পৰাও মই চাউলটো পোৱা নাই। বাইদেউ আমি আপোনাৰ জীৱনৰ কাহিনী অকণমান শুনিব বিচাৰিছোঁ। আপোনাৰ যিহেতু চৰকাৰী সা সুবিধা বিষয়ে আমি এইটো ক'ব নোৱাৰোঁ, কিয় এইটো আমাৰ ব্লগ হয়। ব্লগৰ মাধ্যমেৰে আপোনাৰ জীৱনৰ কাহিনী, কিয় আপুনি চাওক আজি চাইছোঁ কিবা হোটেলতে কাম কৰিছে, কাৰোবাৰ ঘৰতে কাম কৰিছে, কাৰোবাক খুজিছে মাগিছে, কিয় অকণমান ক'ব নেকি বাইদেউ? ক'বলৈ বিচাৰিছোঁ মোৰ কাহিনী বহুত, তাতে চৰ্টতে আপোনালোকক এআখৰ বা দুআখৰ কৈ দিয়া হৈছে যে মই কোনো সা সুবিধা পোৱা নাই। গভৰ্ণমেণ্টৰ ঘৰৰ পৰাও এটা ঘৰ পোৱা নাই। নিজে দুজনী ছোৱালী জন্ম কৰিলোঁ আৰু ল'ৰা নাই মোৰ। এই ছোৱালী দুজনীক লৈ মই সুখী মনেৰে ভবাত কাম কৰি পঢ়া শুনা কৰিছোঁ। ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰলৈকে পঢ়াব পাৰিলোঁ, তাৰ ওপৰত মই নোৱাৰিলোঁ। আপুনি যে আপোনাৰতো গিৰিয়েক আছে, আপুনি গিৰিয়েক থকা স্বত্তে কিয় ধাবালৈ কাম কৰিব লগা হ'ল? আজিকালি পঢ়া শুনাত বহুত প্ৰয়োজন হ'ল, সেইকাৰণে মতায়ো এফালে কৰে, ময়ো এফালে কৰি ছোৱালী দুজনী পঢ়াত জোৰ দিয়াৰ কাৰণেই মতা মাইকী দুয়োটাই কৰ্ম কৰি সীমা পাৰ কৰিছোঁ। সেয়েহে মই ধাবাত কাম কৰি ঘৰৰ ৰেচনো চলাইছোঁ আৰু দেউতাকো চলাইছে, ছোৱালী দুজনীকো সা সুবিধা দিব পৰা গৈছে। দৰ্শক এইখিনিতে অসহায় মানুহজনীৰ অকণমান দুখৰ কাহিনী শুনালোঁ। আৰু দুখীয়া মানুহজনী আজি চাওক, অসহায় মানুহজনী নিজৰ সন্তানৰ কাৰণে হোটেলে কাম কৰিব লগা হৈছে। আৰু এইখিনি কৈ পেলাই এজন মাতৃ নিজৰ সন্তানৰ কাৰণে কিমানখিনি কৰিব পাৰে, সেয়ে আমি আজি মেইন উদ্দেশ্য প্ৰতিবেদনখন দাঙিলোঁ। এয়া কৈ আজি আমাৰ ব্লগ সমাপ্ত কৰিলোঁ।